guys, welcome to my YouTube channel. আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু এতিয়া বাজিল ৰাতিপুৱা 6টা আৰু গৈ আছোঁ বৰ্তমান তেজপুৰলৈ। আজি মোটামুটি 2.5-3 বছৰৰ মূৰত বাছত কৰবালৈ ট্ৰেভেল কৰিম আৰু তো চাই থাকক তেজপুৰত কিয় গৈ আছোঁ আৰু কি দেখাম আপোনালোকক সকলো চাই থাকিব। মোটামুটি এসপ্তাহ মানৰ কাৰণে গৈ আছোঁ তেজপুৰত। সো তেজপুৰত লগ পাই আছোঁ। বাছত উঠিলোঁ আৰু মোটামুটি আধা ঘণ্টা ৰখাৰ পিছত এয়া চাওক গাইজ, মংগলদৈ পাৰ হৈ আহি দেখা পালোঁ এটা হাতী আৰু হাতীটো কি ধুনীয়াকৈ কলগছ খাই আছে, কলগছডাল টানি নি আছে। চাওক বহুত কিউট লাগে, হাতী মোৰ বহুত বেছি ফেভৰেট হয় আৰু চাওক কি ধুনীয়াকৈ হাতী দেখিলে মোৰ বহুত বেছি ভাল লাগে। এয়া চাওক গাইজ, ঢেকীয়াজুলি পাৰ হৈ আহিলোঁ আৰু ঢেকীয়াজুলি পাৰ হৈ আহিলেই দেখা পাব এনেকুৱা ধুনীয়া চাহ বাগান আৰু চাওক চাহ বাগান দুয়োফালে মানে চাহ বাগানৰ খেতি এনেকৈ দেখা পাব। আৰু এতিয়া আমি আহি পালোঁ তেজপুৰ মেডিকেল কলেজ আৰু এয়াই হ'ল তেজপুৰ মেডিকেল কলেজ। ইমান ডাঙৰ হয়, গোটেই এৰিয়াটো বহুত ধুনীয়া হয় আৰু চাফ চিকুণ। তেজপুৰটো এনেও অসমৰ ভিতৰত আটাইতকৈ চাফা ঠাই হয় আৰু চাওক মানে কি ক'ম আৰু তেজপুৰ এয়াই হ'ল তেজপুৰ মেডিকেল কলেজ। আৰু এইফালে আছে তেজপুৰ কেঞ্চাৰ চেণ্টাৰ আৰু এইখন কেঞ্চাৰ চেণ্টাৰ হয়। চাওক মোটামুটি 7 ঘণ্টাৰ পিছত এতিয়া আহি পালোঁ তেজপুৰ। এয়া মিছন চাৰিআলিত গাড়ীৰ পৰা নামি ল'লোঁ। এতিয়া সৰু পৰা আহি আছে আমাক নিবলৈ, ত' তাৰ পৰা আমি ৰুমলৈ গৈ আছোঁ। এতিয়া গাইজ সৰু পৰা আহি পাইছে আৰু সৰু পৰাৰ লগত এনেকৈ ধুনীয়াকৈ আমি টুমটুম আৰু এইখন টুমটুম বুলি কয়, ইয়াত টুমটুম বুলি কয়, আমাৰ ইফালে পিলপিলি বুলি কয়, কিছুমান ঠাইত ই ৰিক্সা বুলি কয়, মানে ঠাই বিশেষে ইয়াৰ মানে নামটো বেলেগ বেলেগ। আপোনালোকৰ ফালে কি কয় প্লিজ কমেণ্টছত জনাব। আৰু এইখিনিক মাজগাঁও বুলি কয়, তেজপুৰৰ মাজগাঁও এলেকা আৰু মাজগাঁও এলেকাত মানে সৰু সুৰাহঁত থাকে। চ' এতিয়া ৰুমলৈ যাওঁ, ৰুমলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ। চাই থাকক ভিডিঅ'টো। গাইজ দুপৰীয়া মোটামুটি 1:30মান বজাত আহি পালোঁ। আহি পেলাই বহুত বেছি ভাগৰ লাগিল, কাৰণ 7 ঘণ্টামান মোটামুটি বাছত ট্ৰেভেলে কৰিলোঁ, সেইকাৰণে বহুত বেছি ভাগৰ লাগিল। সেইকাৰণে দিনত মানে ব্লগ কৰা নহ'ল। আহি গা পা ধুই ভাত পানী খাই ডাইৰেক্ট শুই গ'লোঁ। এটা ইভিনিং হ'ল, ইভিনিং হৈ আমি চাহ পানী খাই এতিয়া ভাবিলোঁ অলপমান ব্লগ কৰোঁ। আৰু এইটো হ'ল মোৰ খুৰাৰ পুত্ৰ মাই। হাই, নামটো কৈ দিয়া। জ্যোতিৰাজ দাস। আৰু কোন ক্লাছত পঢ়া? নাৰ্চাৰীত পঢ়া। আৰু আমি ঘৰত জিত বুলি মাতোঁ। আৰু মই কি বুলি মাতোঁ কোৱাচোন? মই টুক টুক বুলি মাতোঁ। আৰু আমি মই এতিয়া কিতাপ পঢ়োঁ। জোৰে কোৱা। মই এতিয়া কিতাপ পঢ়োঁ। দে এতিয়া দিছিলি দেহ সেনেকৈ হয় নেকি? চকু কাটা কেনেকৈ দিছিলা এতিয়া? এনেকৈ সেনেকৈ দিছিলোঁ। দে ভালকৈ থিয়া হৈ দিয়া দে। গাইজ এতিয়া অলপ ফুৰিবলৈ আহিছোঁ আৰু চাওক ৰাস্তাত বহুত বেছি ধূলি, সেইকাৰণে মাস্কখন লৈ লৈছোঁ আৰু এতিয়া কিবা খাবলৈ আহিছোঁ। ইনষ্টেণ্ট কিবা যদি ফাষ্টফুড টাইপৰ কিবা যদি পাওঁ মানে খাবলৈ আহিছোঁ। চ' আহি পালোঁ, ফাষ্টফুড এখন পাইছোঁ আৰু এতিয়া তাত দিলোঁ ম'ম' অৰ্ডাৰ, ম'ম' চুপ চাটনি। এয়া চুপ চাওক বহুত ধুনীয়া টেষ্টি হয়। গাইজ ৰেষ্ট ল'ব আহিছিলোঁ। চাওক কি উৎপাত, কি উৎপাত কেনেকৈ এই চাওক উৎপাত চাওক, এই চাওক দে আৰু Hello guys, welcome to channel. আজি আমি বাবু দাদা আহিছে, টিকু দাদা আহিছে। আমাৰ এইটো বাবু দাদা হয় আৰু তাতে টিকু
উঠি কিনে চাহ খালোঁ চাহ খাই কিনে তাৰপিছত আহিল বাবু দাদা টিকু দাদা আহিল দুটা আমাৰ আহিল ফুৰি আহিলো ফুৰি আহিলে তাৰপিছত আহি কিনে চাহ খালোঁ তাৰপিছত মই বদমাছ কৰিছোঁ তাৰপিছত বদমাছ কৰিছে বাবু দাদাই মই না তুমি তুমি মই ক'ত কৰিলোঁ বদমাছ মই কৰিছোঁ বদমাছ তাৰপিছত আৰু সেই মই স্কুলত চাইছিলোঁ স্কুলত হ'ব এতিয়া কোৱাম যদি ভিডিঅ'টো ভাল লাগিছে দেখা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই